এই কংসৰ অদাচিত হিয়া ভৰা আশীৰ্বাদ যাচিলো বিবাহ যদিও দেৱতাৰ নিবন্ধ তথাপিতো উপযুক্ত পাত্ৰত স্নেহৰ ভক্তি কৰি সমৰ্পণ আনন্দ লভিছে কংসই দৈপতী স্নেহৰ ভগ্নী কৰ্তব্যৰ তাৰণত পৰিত্যাগ মই যদি কেতিয়াবা কৰিছিলোঁ ব্যৱহাৰ আজি এই বিদায় বেলাত তোৰ দাদাৰ মুখলৈ চাই সকলো পাহৰি বংশোজ্জ্বল বংশৰ গৌৰৱ তাকে যি কংসই কৰিছে কামনা ধন্য ধন্য আজি মথুৰাপুৰ ধন্য আজি মথুৰা ৰাজন সুসজ্জিত ৰথত কৰি আৰোহণ যাত্ৰা কৰা শুভক্ষণে সৃষ্টি হ'ল মংগল চৰণে কৰা সকলোৱে সম্ভাষণ কৰিলোঁ ব্ৰহ্মা পুনৰবাৰ ব্ৰিটিছ শ্ৰদ্ধা গ্ৰহণ কৰিব পৰা কালকেতো মহাৰাজ আছেনে প্ৰস্তুত ৰথ দৈপকীৰ বিদায়ৰ বাবে প্ৰস্তুত আছে মহাৰাজ তোমাৰ সন্মুখত ৰথৰ যথাযোগ্য ৰাখিছো ব্যৱস্থা বেছ বলা মিত্ৰ বল আজি নিজে মই বাট জৰি ধৰি আনন্দ মনেৰে ৰথ সঞ্চালন কৰি দুইকে সৌমদিব সাৱধান কংস যি দ্ৰৌপদী বিয়া পাতি মহা সমাৰোহে আপোন পাহৰালি গৈ মূৰ্খ কংস স্নেহৰ ভনী গৰ্ভী দ্ৰৌপদীৰ গৰ্ভজাত অষ্টম সন্তানে সংহাৰ কৰিবতো মৰণৰ দিনটোৰ দুৰন্ত সুৰ চকু চাপি আহে তাৰে আজি অপূৰ্ব সূচনা মনত পৰিছে সেই ধৈৰ্যটিৰ বৰ আনন্দ তাপন পাহৰা হৈ পাহৰিছো নিজৰে সাৱধানে কৰি দিছে হৌ পানীয়ে হৰাই দিছে আজি মোক পৰি যায় বিজুলী বেগাৰ তোমাৰ এই তৰোৱাল আনন্দ মুক্ত পদাদি পলাপ লৰি মৃত্যুময় কোনো নাই সকলো শত্ৰু মন কৰা তাতে য'তে পোৱা মৰিয়াত তালাস্তি জোৰে জোৰে নি মেলি দিয়া প্ৰজা সমস্ত আনন্দ উৎসৱ হওক আজি কংসৰ ঘোষণা মহাৰাজৰ ঐক্যমতে এতিয়াই সমগ্ৰ মথুৰাপুৰীত হত্যা লুণ্ঠন কৰি ঘোষণা
কোনো মথুরার যত প্রজাগণ অপরাধী মই রাজ্যকে দম্পকি ৰাজ্যকে মোৰ হাত নিৰয় কাল কুটংকিৰে মোৰ সঁচাকৈ যদি দম্পকীৰ গৰ্ভজাত অষ্টম সন্তান মোৰ প্ৰাণবলী হয় তেন্তে দম্পকীক কৰিম হত্যা কৰি নিষ্কণ্ঠ তুমি মথুরার একছত্রী রজা তোমার অখণ্ড প্রতাপত দেবতাও হয় স্তম্ভিত তেনেস্থলত সাধারণ দ্ৰব্যবাণী শুনি ইমান কাতৰ হৈছা কিয় মিত্ৰ বসুদেৱ প্ৰাণৰ মমতা কোনেও ত্যাগ কৰিব নোৱাৰে ভৱিষ্যত ভাগ্যলিপি মোৰ কাণ পাতি শুনিব নহয় চৌদিশ বিয়পাই আনন্দ উৎসৱ তাৰ মাজত শুনো কিয় বাণী বান্ধোনেৰে বান্ধিছিলোঁ তোমালোক দুয়োকে সেই মিলনে আজি স্পষ্টভাৱে কৰিছে ঘোষণা এই অচিৰেই কংসৰ মৰণ জনম নৱধি মই আৰু এই ৰাক্ষসী দৈত্যকে স্নেহ তোলেৰে বন্ধ একেটি হ'ব বিধিমতে সম্প্ৰদান দিলোঁ যাক মই সেই ভগ্নীৰ পুত্ৰই হ'ব মোৰ কালৰ শত্ৰু এও কি সম্ভৱ দৈত্যবাণী হৈছে যেতিয়া অসম্ভৱ ঘটিব সম্ভৱ দৈত্যকীৰ গৰ্ভজাত অষ্টম সন্তান বসুদেৱে সযতনে কৰিব পালন আৰু সিয়াই সময়ত মোক কৰিব নিধন কাল সৰ্প কৈছিলোঁ মই গাখীৰ খুৱাই চেনেহ মমতা দি আছিল যত মানে বিসৰ্জিলোঁ সকলো এই মুহূৰ্ততেই সম্বন্ধৰ হাতে দৈত্যকে কৰি ৰখে মুক্ত হ'ব খোজা মোৰ মৃত্যুৰ দুৱাৰ মহাভাৱ কৰি কিয় হিমাত্ৰিক কৰ্তৃক গৌৰৱ লুপ্ত কৰিব খুজিছে সমুদ্ৰ অটল গৰ্ভ মৃত্যু বিধিৰ বিধান তেনেস্থলত মৃত্যুৰ ভয়ত নিজ ভূমিক হত্যা কৰা পুৰুষালী কাৰ্য নহয় মহাৰাজ
কখরজার বলি বলি অধরাই জনা করি কখরজার বলি বলি অধরাই জনা Oh,